বন্ধু-বান্ধৱীসকল হয়তো আপোনালোকে বিদ্যুতৰ মাচুল ঘৰত যি বিদ্যুৎ ব্যৱহাৰ কৰে তাৰ মাচুল কাৰ্যালয়ত গৈ লাইনৰ ৰখি পেলাই তেনেকুৱা ধৰণে জমা দিয়ে কিন্তু আপোনালোকে আপোনালোকৰ যদি কম্পিউটাৰ বা মোবাইল আছে তেতিয়া মোবাইল বা কম্পিউটাৰৰ সহায় লৈ ডাইৰেক্ট এপিডিচিএলৰ ৱেবছাইটত গৈ অতি সহজভাৱে আপোনালোকে বিদ্যুতৰ মাচুল পৰিশোধ কৰিব পাৰিব কেনে ধৰণে কৰিব লাগিব বা কি প্ৰচেছ অৱলম্বন কৰিব লাগিব এই সকলোখিনি ভিডিঅ'টোত আলোচনা কৰিম ভিডিঅ'টো শেষলৈকে উপভোগ কৰক বন্ধু-বান্ধৱীসকল প্ৰথমে আপোনাৰ মোবাইল বা কম্পিউটাৰৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি লওক আৰু ওপেন কৰাৰ পাছত তাত যেটো সাৰ্চ বক্স থাকে সাৰ্চ বক্সত apdcl.org লিখি পেলাই এন্টাৰ যেতিয়া প্ৰেছ কৰিব প্ৰেছ কৰাৰ লগে লগে এপিডিচিএলৰ ৱেবছাইটটো ওপেন হৈ যাব ডাইৰেক্ট আপোনালোকে এনে ধৰণে দেখা পাব আৰু যেতিয়া এপিডিচিএলৰ ৱেবছাইটটো ওপেন হ'ব ৱেবছাইটটো ওপেন হোৱাৰ লগে লগে তললে দেখা পাব নো ইয়ৰ বিল ৰেজিষ্টাৰ ভেৰিফাই মোবাইল নাম্বাৰ আৰু ঠিক তাৰ কাষতে আছে পে ইয়ৰ বিল বুলি যেতিয়া আপোনালোকে পে ইয়ৰ বিলত ক্লিক কৰি দিব কাৰণ আপুনি পেমেন্ট কৰিবৰ কাৰণে পে ইয়ৰ বিলতে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে নতুনকৈ এটা টেব আহি যাব আৰু সেই টেবটোত আপোনাৰ যেটো কাস্টমাৰ আইডি নাম্বাৰ একাউন্ট নাম্বাৰ বুলি দেখাইছে যেটো আইডি নাম্বাৰ হয় সেই আইডি নাম্বাৰটো ইয়াতে টাইপ কৰি দিব লাগিব টাইপ কৰি তাৰ কাষতে যেটো নেক্সট বুলি অপচনটো আছে সেই নেক্সট অপচনটোত ক্লিক কৰিব লাগিব অপচনটোত যেতিয়া ক্লিক কৰিব তেতিয়া নতুনকৈ এটা টেব আহিব আকৌ আপুনি কন্টিনিউ কৰিব লাগিব কন্টিনিউ কৰাৰ লগে লগে সেই টেবটোতে পুনৰ আপোনাৰ কাস্টমাৰ আইডি নাম্বাৰটো লিখিবলৈ আহে যেতিয়া আপুনি কাস্টমাৰ আইডি নাম্বাৰটো লিখি দিব লিখি নেক্সট কৰাৰ লগে লগে পুনৰ আপোনাৰ এখন স্ক্ৰীন আহিব ইয়াতে আহিছে প্লিজ প্ৰভাইড এ ভ্যালিড মেইল আইডি মানে আপোনাৰ এটা ইমেইল আইডি দিব লাগিব লগতে আপোনাৰ ফোন নাম্বাৰটো দিবগে লাগিব এটা মই ফোন নাম্বাৰটো ইমেইল আইডিটো লিখি দিছো লগতে ফোন নাম্বাৰটো দি দিছো আৰু সেই দুটা লিখাৰ পিছত তলত যেটো সিলেক্ট বুলি অপচন আছে আপোনাৰ বিল নাম্বাৰ হক বা তেনেকে সিলেক্ট বুলি এটা অপচন থাকে আৰু তাৰ সাইডতে বিল নাম্বাৰটো আহি গৈছে বা কিমান টকা দিবলৈ আছে সেই সকলোখিনি আহি যায় এটা সিলেক্টত হি পইণ্টত ক্লিক কৰাৰ পিছত নেক্সট কৰি দিব লাগিব যেতিয়া নেক্সটত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আকৌ পে বুলি আহি যায় পেত ক্লিক কৰিলে নতুনকৈ আৰু এটা টেব আহি যায় নতুনকৈ সেই টেবটোত আপোনালোকে দেখা পাব পেমেন্ট অপচন ইয়াতে আপোনাৰ ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড বা ঠিক তেনেকে ইন্টাৰনেট বেংকিং এটিএম সেই সকলো ধৰণে বা ওয়ালেটৰ পৰা আপোনালোকে পেমেন্ট কৰিব পাৰে এটা মই ক্ৰেডিট ডেবিট কাৰ্ডৰ পৰা পেমেন্ট কৰিবৰ কাৰণে হেতে প্ৰথমতে ডেবিট কাৰ্ড সিলেক্ট কৰি ললো সিলেক্ট কৰাৰ পিছত প্ৰথম আহে কাৰ্ড নাম্বাৰটো আহে আপোনাৰ যেটো এটিএম কাৰ্ড হয় সেই এটিএম কাৰ্ডখনৰ কাৰ্ড নাম্বাৰৰ ঠাইত লিখি দিব লাগিব আৰু লিখাৰ পাছতে তলতে আছে এক্সপাইৰেশন ডেট বুলি আহিছে মানে আপোনাৰ যেটো কাৰ্ডত এটা ডেট থাকে এক্সপাইৰেশন সেই ডেটটোৰ প্ৰথম মাহটো দিব লাগিব মাহটো দিয়াৰ পিছত ইয়াৰটো আহিব ইয়াৰটোৰ পাছতে আপোনাৰ এটিএম কাৰ্ডৰ বেক সাইডে তিনটা সংখ্যা থাকে সেই সংখ্যাকেইটা CVV CVC সেই ঠাইডোখৰত লিখি দিব লাগিব আৰু লিখাৰ পাছতে কাৰ্ড হোল্ডাৰজনৰ নামটো লিখিব লাগে নামটো লিখি মেক পেমেন্ট অপচনটোত ক্লিক কৰি দিব লাগিব ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত মানে যেটো বেংকৰ একাউন্টৰ লগত যেটো মোবাইল নাম্বাৰ লিংক হৈ থাকে সেই নাম্বাৰটোত এটা ওটিপি যায় সেই ওটিপিটো আপুনি ইয়াত লিখিব লাগিব লিখা পাছতহে আপোনাৰ পেমেন্টটো সাকসেসফুল হ'ব এটা লিখাই পেলাই মই সাবমিটত ক্লিক কৰি দিলো ক্লিক কৰাৰ লগে লগে সাবমিট হৈ গল আৰু সাবমিট হোৱাৰ পাছতে আপোনাৰ যেটো ৰিসিভড হয় পেমেন্টৰ ৰিসিপ্ট সেই পেমেন্টৰ ৰিসিপ্টটো ইয়াতে ওলাই আহিব ইয়াতে দেখাইছে যে ট্ৰানজেকচন একনলেজমেন্ট আৰু এই একনলেজমেন্টটো আপুনি প্ৰিন্ট আউটও কৰি ল'ব পাৰে বা আপুনি সেভ কৰি ৰাখিব বিচাৰিলে পিডিএফ কে আপোনাৰ কম্পিউটাৰত বা মোবাইলত সেভ কৰি ৰাখিব পাৰে